এতিয়া মহাৰাষ্ট্ৰত সোমালোঁ আৰু 1:30মান বজাত আমি চাগে আমাৰ এইটো মেইন টাৰ্গেট নাচিক যাই পাম। এনেকৈ এতিয়া ডেন্স কৰি ছোৱালীবোৰে ইয়াৰ পৰা গৈ আমি এতিয়া খেলৰ কাৰণে সাজু হ'ম। আমি আকৌ আমি যাম খেলিবলৈ। সকলো ৰেডি, সকলো নামিছে। এতিয়া ইয়াৰ পৰা যাম, আমাক নিব বাছ আহিব, বাছৰ পৰা আমি ডাইৰেক্ট যাম নাচিক। তো আমি আহি পালোঁ নাচিক। এতিয়া এইটো নাচিক ৰোড ষ্টেচন। এইখন ট্ৰেইন আছিলে, ইয়াৰ পৰা নামিলোঁ। এতিয়া আমি 3টা বজাত নামিলোঁ। ইয়াৰ পৰা আমাক নিব আহিব নাচিক, য'ত খেল আছে তাৰে পৰা গাড়ী নিব আহিব। তো আমি এতিয়া ৰেডি হ'ম। গোটেইবোৰ আহি আছে, গোটেইবোৰ আহি এইবোৰ ৰেডি একদম চব আহি আছে। আমাৰ ছাৰ পূৰা ৰেডি একদম টিপ টপ। গ্ৰাহক ব'লক আমি আৰু বাছত উঠি চাওঁ। নাচিক আহি পালোঁ। গোটেইবিলাক আমাৰ ৰেডি একদম। এতিয়া আমি যাম খেল খেলিবলৈ। গোটেইবোৰ আছে ৰেডি? জয় আই, জয় আই অসম, জয় আই অসম। অটোৰে যাই আছোঁ। অটোৰে আমি এতিয়া নাচিক চহৰৰ ভিতৰত যাম। তাৰ পৰা আমাৰ বেছিভাগ মানুহ বাছত গ'ল। বাছত থিয় কৰি যাব লাগে 35 rupees। আৰু অটোত আমি অটোত 5জনকৈ আহিছোঁ। 5জনকৈ আহি ইয়াত 40 টকাকৈ। তো আমি অটোতে আহিলোঁ। অটোত এতিয়া নাচিক চহৰৰ মাজে মাজে গৈ আছোঁ। তো নাচিক চহৰৰ মাজে মাজে গৈ আমি মীনাবাই ঠাকৰে ষ্টেডিয়ামত আমাৰ খেল আছে, মীনাবাই ঠাকৰে। তো তাকে লৈ আমি যাই আছোঁ এতিয়া। তো ৰাতিপুৱাৰ 5 বাজিছে। গুড মৰ্ণিং। আমি এতিয়া প্ৰেক্টিছ কৰিব ওলাই আহিছোঁ। গোটেই লাইন আপ হৈ আছে। তো ইয়াৰ পৰা আমি দৌৰিম, 2 কিলোমিটাৰ দৌৰিম, তাৰপিছত আহি প্ৰেক্টিছ কৰিম। তো আজি আমি প্ৰথম দিন আমাৰ। কালি আমি আহি পাইছোঁ, ৰাতি ভাত চাত খালোঁ, থাকিব দিলে, চবখিনি ঠিক কৰোঁতে বহুত টাইম গ'ল। সেইকাৰণে কালি আৰু ভিডিঅ' নবনালোঁ। তো আজি এতিয়া আমি ইয়াৰ পৰা দৌৰিব যাম। গোটেই একদম ষ্টাফ ৰেডি, গোটেই ষ্টুডেণ্ট। তো আহক আমি দৌৰাৰ পৰা আৰম্ভ কৰোঁ। ব'লক।
এইটো কথা ঘটে জানা ডিছপ্লেৰ আগত হ'ব তাত পইণ্টছবিলাক তোমালোকে কি খেলি আছা তোমালোকে নিজে গম পাই থাকবা তাতে আৰু কথা আছে যদি তোমাৰ পইণ্টছ 12 হৈ গৈছে অপনেণ্টত তুমি কিন্তু হাৰি গ'লা তুমি যদি 0 ইফালে যদি 12 চিষ্টেম নিজে বন উইনাৰ দি দিব তাক চং হওক দুটা ডাইৰেক্ট আহিল দুইফালৰ পৰা আহিল চিৰিয়েট চিটা নাটক চিৰিয়েট ৰেডি চিৰিয়েট মিন্স ৰেডি হ'ল শূন্য আমি এইটোৱে ভুল এই হাতৰ এই হেৰি পজিশ্যনবিলাক লেফ্টৰ পিনে চাই থাকিব ই যেতিয়া ফ্ৰণ্ট চাইডে দিছে নহয় তাৰমানে ব' কৰিব দিছে ফ্ৰণ্ট চাইডে হয় যিটো জাজ থাকে কোনোবা থাকে সিফালে ফ্ৰণ্ট চাইডত যোনি টেবুলত থাকে তাৰ পিনে নেক্সট আকৌ ক'ব চিৰিয়েট আৰু ৰেডি এইবাৰ মুখামুখি আকৌ হ'ল শূন্য ইফালে হাত দুখন এনেকৈ দিয়া মানে এই পাটনা আমাৰ নীলাক্ষী বাইদেউ এতিয়া চাফ কৰি আছে কোচ বাইদেউ পুৰা একদম ৰুম চাফা কৰি আছে বেচেৰি বহুত লেতেৰা আছিলে ক'লে ছোৱালীৰ ৰুমত একেপি কি হ'ল বাচ্চাৰে মোৰ প্ৰেক্টিছ হ'ল এতিয়া আমি খাব গৈ আছোঁ ইয়াতে ৰুমত আমাক থাকিব দিছিলে ইয়াতে আছিলোঁ ইয়াৰ পৰা আমি এতিয়া খাব যাই আছোঁ নাছিকৰ মেইন টাউনৰ আমাৰ য'ত খেলা হ'ব মীনাবাই ঠাকৰে ষ্টেডিয়াম তাৰ ওচৰত আছে আমি তাত খাব যাই আছোঁ আমাক অফিচাৰে ৰাতিপুৱা 4টা বজাৰ পৰা কোৱা দিয়া নাই আমাক 4টা বজাৰ পৰা যোগে কাম কৰাই আছে কাম নহয় প্ৰেক্টিছ কৰাই আছে ষ্টুডেণ্টখিনিক লগতে আমাকো ক'ব দিয়া নাই এইটো দিল্লী টিম আহিছে দিল্লীৰ টিম ইয়াতে বহি ইয়াতে আছে 2টা ৰুম বাকী ইয়াৰে 3টা ৰুম আমাৰ এইটো আমাৰ গাৰ্জেন ৰুম এইটো মৰিগাঁও ৰুম আৰু এইটো হৈছে আমাৰ বজালিৰ কোচ আছে আৰু বাকী আমি এতিয়া খাব যাই আছোঁ এইটো ষ্টেডিয়ামটো এইটো কি আশ্ৰম কৈছা নাই কিবা আশ্ৰম নহয় এইটো তপোবন আশ্ৰম তপোবন আশ্ৰম ইয়াৰ আগত মন্দিৰ এটা আছে তাত এজন বাবা আছে তেওঁক আমি চাব যাম তেওঁক এতিয়া বৰষুণ আহি আছে অলপ তো চাওঁ প্ৰথম বাবাক দৰ্শন কৰি আহোঁ এই ৰাষ্ট্ৰচন জনাৰ্দন স্বামী আশ্ৰমত আমি আছোঁ এইটো গৰু আছে তেওঁলোকৰ এইটো গৌমাতৃ আমাৰ এইটো বাবা হয় গৌশালা বাবাৰ এইখন তো আমি আহিছোঁ মন্দিৰটো এতিয়া মই মন্দিৰটো দেখাই আছোঁ যদি বাবাক আমি দেখা পাওঁ তো পালোঁ নহ'লে ইমান দিনতো আছোঁৱেই নিশ্চয় তেওঁক আমি দেখা পামেই এদিন হ'লেও তো ব'লক আমি মন্দিৰটো চাওঁ পবিত্ৰ ভাৱ আহি গৈছে ইয়াত আহি বাবাজনক দেখা পোৱা নাই যেনিবা ওচৰৰ পৰা কিন্তু এনে দেখিলোঁ আৰু ভাল লাগিছে তো এনেকুৱা লাগে যেন তেওঁ আছে চাই আছে আমাক তেনেকুৱা লাগিছে
তো ভাল লাগিছে, ভাল লগা এটা মানে সময় পাৰ হ'লোঁ তেওঁৰ আশ্ৰমত। তো আমি হয়তো ভাগ্যৱান মানুহ যে আমাক এনেকুৱা আশ্ৰম এখনত আমাক আজি স্থান দিছে ইয়াতে নাচিকত অহাৰ পিছত। তো ভাল লাগিছে এনেকৈ আমি ইয়াত আহিছোঁ খেলিব, কিন্তু থাকিব দিছে ইয়াত। তো আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা। তো ব'লক আৰু আমি কি কি দেখা পাওঁ চাওঁ। এতিয়া আমি বাহিৰত যাম, খাব যাম, খাই তাৰে পৰা আহিহে মানে আজি তেনেকুৱা খেল হয়তো নহ'ব পাৰে, অ'পেনিং চেৰিমনি আছে। তো তাত ইন্ট্ৰডাকশ্যন কৰাব, চব ষ্টেট আহি আছে এতিয়া দিল্লী আহিলে, হায়দৰাবাদ আহিলে, তেলেংগানা তো আহিলে, তো এতিয়া উৰিষ্যা আহি আছে চাগে, অসমটো কালি আহি পাইছোঁ আমি। তো এতিয়া চাওঁ নেক্সট কি হয়, ব'লক। মোবাইল খাদ্য এতিয়া ৰুটি দিছে আৰু আমাক খিচাৰি দিছে আৰু চব্জি দিছে আৰু আপোনাৰ চালাড এখন দিছে। তো আজিৰ খাদ্য এইখিনি আমাৰ দুপৰীয়া আমি লাঞ্চত আহাৰ গ্ৰহণ কৰি লৈছোঁ। অলপ দিনটো আৰম্ভণি মোটামুটি হ'লে ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। এতিয়া আমাৰ খেল আৰম্ভ হ'ব। অলপ খেল চাওঁ, ভাতকেইটা খাই লওঁ আগত। আমাৰ ল'ৰাবিলাক চব ড্ৰেছ পিন্ধি একদম ৰেডি হৈছে। চাওক ইয়াতে গোটেইবোৰ একদম বগা ড্ৰেছ, আমাৰ টঙিন মুডত ড্ৰেছ পিন্ধি ৰেডি। তো আমি কোচাৰবিলাকো ৰেডি। এতিয়া জুনিয়ৰ আৰু কেডেট শাখাৰ খেল হ'ব। তো আমি সকলো ৰেডি। তেওঁলোকক আমি কিছুমান নিয়ম নীতি আছিলে এইবোৰ বুজাই দিলোঁ। মাতটো মোৰ অলপ অলপ বহিছে, কালি পৰহিলৈ নোহোৱাই হৈ যাব, মই গেৰেণ্টি দিব পাৰোঁ। কিন্তু এতিয়া আমি ৰেডি, আমাৰ অসম টীম ৰেডি। তো এতিয়া লেটছ ফাইট। এতিয়া আমাৰ খেল আৰম্ভ হৈ গৈছে। এতিয়া চাব জুনিয়ৰ আৰু কেডেটৰ খেল আৰম্ভ হৈ আছে। তো আমি অফিচিয়েল হিচাপে ইয়াত আমাক বহাইছে। আমি ইয়াৰ পৰা খেল চাই আছোঁ, ইয়াত তলত খেল হৈ আছে। তো আমাৰ এতিয়া অসমৰ খেল আছে, অসমৰ খেলখন দেখাম। এতিয়া অসমৰ খেলখন হৈ আছে, চাওক।